হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? মই তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য নামৰ পাঠ্যৰ কিছুমান অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ তোমালোকলৈ আগবঢ়াই দিছোঁ। তোমালোকে চাবা আৰু কেনেকুৱা পালা মোক কমেণ্ট কৰি জনাবা। চোৱাচোন বাৰু, বৰ্তমানৰ কোনবোৰ লোক অতীতৰ আদিম অধিবাসীৰ বংশধৰ? এওঁলোকে বৰ্তমান ক'ত বাস কৰে? উত্তৰ: বৰ্তমান কোল, মুণ্ডা, চাওতাল আদি লোকসকল অতীতৰ আদিম অধিবাসীৰ বংশধৰ। এওঁলোকে বৰ্তমান মধ্য ভাৰত, বিহাৰ, উৰিষ্যা আদিত বাস কৰে। ২ নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত ভাৰতলৈ অহা তিনিটি মানৱ গোষ্ঠীৰ নাম লিখা। উত্তৰ: আৰ্য, দ্ৰাবিড় আৰু মংগোলীয়। ৩ নম্বৰ প্ৰশ্ন, কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ? উত্তৰ: নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ। ৪ নম্বৰ প্ৰশ্ন, আৰ্যসকলৰ পৰা কি কি বৰ্ণৰ সৃষ্টি হয়? আৰ্যসকলৰ পৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি বৰ্ণৰ সৃষ্টি হয়। ৫ নম্বৰ প্ৰশ্ন, পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য কি? উত্তৰ: পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত। ৬ নম্বৰ, উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান খাদ্য কি? উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় লোকৰ প্ৰধান আহাৰ ৰুটি। ৭ নম্বৰ, ভাৰতত কেইটা আঞ্চলিক ভাষা চলে? উত্তৰ: ভাৰতত ১৫টা আঞ্চলিক ভাষা চলে। ৮ নম্বৰ প্ৰশ্ন, ভাৰতত চলা কেইটামান আঞ্চলিক ভাষাৰ নাম লিখা। উত্তৰ: অসমীয়া, বঙলা, হিন্দী, উৰিয়া, তামিল, তেলেগু আদি। ৯ নম্বৰ প্ৰশ্ন, ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰা ভাৰতত অনুষ্ঠিত কেইটামান উৎসৱ পাৰ্বণৰ নাম লিখা। উত্তৰ: স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্ৰি, মুছলমানৰ ঈদ আদি। ১০ নম্বৰ প্ৰশ্ন, ডক্টৰ হেমন্ত কুমাৰ শৰ্মাৰ দ্বাৰা ৰচিত কেইখনমান পুথিৰ নাম লিখা। উত্তৰ: অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙনি, ৰাখী বন্ধন, সন্ধ্যাৰাগ আদি। ১১ নম্বৰ প্ৰশ্ন, প্ৰাগৈতিহাসিক যুগ বুলিলে কি বুজায়? উত্তৰ: যি যুগৰ বিষয়ে ইতিহাসে আমাক সমল দিব নোৱাৰে, অৰ্থাৎ বুৰঞ্জীয়ে ঢুকি নোপোৱা যুগক প্ৰাগৈতিহাসিক যুগ বোলে। ভাস্কৰ্য কি? উত্তৰ: শিল, ধাতু আদিৰে মূৰ্তি সজা বিদ্যাক ভাস্কৰ্য বোলে। ১৩ নম্বৰ প্ৰশ্ন, সংগীত কাক বোলে? উত্তৰ: গীত, বাদ্য আৰু নৃত্যৰ সমন্বয়ক সংগীত বোলে। ১৪ নম্বৰ প্ৰশ্ন, কোনকেইবিধ কলাক সুকুমাৰ কলা বোলে বা সুকুমাৰ কলা কি? উত্তৰ: কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই ৫ বিধক সুকুমাৰ কলা বোলে। ১৫ নম্বৰ প্ৰশ্ন, বৈদিক সাহিত্যৰ শেহতীয়া ধৰ্মগ্ৰন্থ কি? উত্তৰ: উপনিষদ। ১৬ নম্বৰ প্ৰশ্ন, বেদান্ত বুলি কোনবিলাক ধৰ্মগ্ৰন্থ কোৱা হয়? উত্তৰ: উপনিষদবিলাকক বেদান্ত বুলি কোৱা হয়। ১৭ নম্বৰ প্ৰশ্ন, উপনিষদ কি? উপনিষদ বৈদিক সাহিত্যৰ শেহতীয়া ধৰ্মগ্ৰন্থ। ইয়াক বেদান্তও বোলা হয়। ১৮ নম্বৰ প্ৰশ্ন, কবিৰ কাৰ শিষ্য? উত্তৰ: কবিৰ ৰামানন্দৰ শিষ্য। ১৯ নম্বৰ প্ৰশ্ন, গীতা কি? ইয়াত কিহৰ উপদেশ আছে? গীতা বেদব্যাস প্ৰণীত এখন হিন্দু ধৰ্মপুথি। ইয়াত শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম, যোগ, জ্ঞান, ভক্তি আদিৰ বিষয়ে দিয়া হিত উপদেশ আছে। ২০ নম্বৰ প্ৰশ্ন, চৈতন্যদেৱ কোন? তেওঁৰ জন্ম ক'ত হৈছিল? চৈতন্যদেৱ এজন বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। নৱদ্বীপত তেওঁৰ জন্ম হৈছিল। যীশু কোন? তেওঁৰ জন্ম কোন ঠাইত হৈছিল? যীশু হ'ল খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ জন্ম জেৰুজালেমত হৈছিল। ২২ নম্বৰ প্ৰশ্ন, শিখ ধৰ্মৰ প্ৰৱৰ্তক কোন? তেওঁৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰ: শিখ ধৰ্মৰ প্ৰৱৰ্তক নানক। লাহোৰৰ ওচৰৰ নানকান গাঁৱত তেওঁৰ জন্ম হৈছিল। বশিষ্ঠ কোন? বশিষ্ঠ ব্ৰহ্মাৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি। তেওঁ সূৰ্যবংশৰ ৰজাসকলৰ কুল পুৰোহিত। এই ২৩টা প্ৰশ্ন মই তোমালোকলৈ আগবঢ়াই দিছোঁ। তোমালোকে চাবা কেনেকুৱা হ'ল।